ব্ৰেকআপ এই শব্দটো শুনিলে মনটো যেন ভাগি যোৱাৰ যেন লাগে, হয় না নহয় কওকচোন? আপুনি কেতিয়াবা ভাবিছেনে ব্ৰেকআপ কিয় হয়? এদিন এনেকুৱা আছিল, এজনে আনজনক দেখা নাপালে বা লগ নাপালে থাকিব নোৱাৰা আছিল। এদিন যদি লগ নাপায় বা লগ নধৰে এনেকুৱা লাগিছিল যেন এবছৰৰ পিছত লগ পাইছো। এনেকুৱা ভাল পোৱা আছিল। আৰু হঠাৎ এনেকুৱা কি হয়, দুইজনে বেলেগ বেলেগ হৈ যায়। ব্ৰেকআপ এটা শব্দ হয়, কিন্তু ভিতৰত লুকাই থাকে হাজাৰো অনুভৱ, দুখ, হতাশা, স্মৃতি আৰু নীৰৱতা। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম ব্ৰেকআপ কিয় হয়, এনে কিছুমান সত্য যিবোৰ আপুনি আগতে কেতিয়াও শুনা নাছিল। গতিকে ভিডিঅ'টো পুৰা চাব, স্কিপ নকৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব ভাল বেয়া। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। চাওক, প্ৰেমটো আৰম্ভ হয় সপোনেৰে। আপুনি ভাবে এইজনেই মোৰ জীৱন, এইটোৱে মোৰ জীৱন, এই ৰিলেশ্যনশ্বিপেই নমৰালৈকে থাকিব। কিন্তু আপুনি জানেনে, প্ৰেমত আটাইতকৈ বিপদজনক বস্তু হৈছে এক্সপেক্টেশ্যন, আশা কৰা। আপুনি আশা কৰে তেওঁ মোক বুজিব, কিন্তু আপুনি নিজেও নিজৰ অনুভৱটো কেতিয়াবা বুজি নাপায়। আপুনি আশা কৰে তেওঁ সদায় মোক টাইম দিব, কিন্তু জীৱনটো হৈ যায় বিজি। লাহে লাহে এক্সপেক্টেশ্যনবোৰ হতাশত সলনি হৈ পৰে আৰু তেতিয়াই প্ৰেমৰ মাজত ক্ৰেক আহে। ৰিলেশ্যনশ্বিপটো নষ্ট কোনো তৃতীয় মানুহে নকৰে, নষ্ট কৰে নিঃশব্দতাই। মানে আগতে এদিন দেখা নাপালে এবছৰ যেন লাগিছিল, আৰু এতিয়া একবাৰ সুধিবলৈও সময় নাই যে তুমি কি কৰি আছা, ভাত পানী খাইছানে নাই। এই সৰু সৰু কথাবোৰেই আছিল সুখ, আৰু এতিয়া সময় নাই, ইমানেই বিজি। আগতে ৰাতিলৈ মেছেজৰ ওপৰত মেছেজ কৰা, গুড নাইট, চুইট ড্ৰিম, লাভ ইউ, চি ইউ টুমৰ', কালি ক'ত লগ ধৰিবা, এইবোৰ। আৰু এতিয়া মনৰ ফিলিংছটো শ্বেয়াৰ নকৰা। এইবোৰেই লাহে লাহে দুজনক অচিনাকি কৰি দিয়ে। আৰু এদিন আপুনি বুজি পায় আগতে ইম্পৰ্টেণ্ট আছিল, তেওঁ বিজি হলেও টাইম বিচাৰি লয়, আৰু এতিয়া ফ্ৰী হৈও মেছেজ নকৰে। আপুনি অপেক্ষা কৰে নটিফিকেশ্যনৰ বাবে, কিন্তু ফোনটো নীৰৱ হৈ থাকে। আৰু তেতিয়াই আপুনি বুজে আপুনি চইচ নহয়, অপশ্যন আছিলে। প্ৰিয় দৰ্শক, বিশ্বাস এটা কাছৰ দৰে হয়। একবাৰ যদি ভাগি যায় তো আমি এইটো আঠা দি জোৰা লগাই দিব পাৰি, কিন্তু ক্ৰেকটো সদায় দেখা যায়। আৰু পাছত আৰম্ভ হয় সন্দেহ, এজনে আনজনক সন্দেহ কৰা, এজনে আনজনৰ কথাত সন্দেহ কৰা, তেওঁ সঁচা কৈছেনে, তেওঁ আন কাৰোবাৰ লগত আছেনে। এই প্ৰশ্নবোৰে মনত অশান্তি সৃষ্টি কৰে, আৰু মন শান্তি নাথাকে। আৰু য'ত বিশ্বাস নাই তাত শান্তিও নাই, আৰু য'ত শান্তি নাই তাত প্ৰেমো নাই, প্ৰেমো বাচি নাথাকে। সঁচা কথাটো হ'ল মানুহ সলনি হয়, মানুহৰ ফিলিংছটোও সলনি হয়। যিজনে যে কেতিয়াবা আপোনাক হেৰুৱাবৰ ভয় কৰিছিল, এতিয়া আপোনাক এৰি যাবলৈও ভয় নকৰে। এইটোৱেই বাস্তৱ, প্ৰেমটো জোৰ কৰি ৰাখিব নোৱাৰি। আপুনি জানেনে ব্ৰেকআপ কিয় ইমান কষ্টদায়ক? কাৰণটো হ'ল আপুনি সেই মানুহটো হেৰুওৱা নাই, আপুনি নিজক হেৰুৱাই পেলাই। কাৰণটো আপুনি আপোনাৰ সুখ দুখ, আশা ভৰসা চব সেই মানুহজনৰ লগত বা মানুহজনৰ ওপৰত ৰাখিছিল। আৰু যেতিয়া সেই মানুহ আপোনাৰ পৰা দূৰত যায়, তেতিয়াই এনেকুৱা লাগে যেন মোৰ সুখ, আশা ভৰসা চব গ'ল এই মানুহজনৰ লগত। সেইকাৰণেই ব্ৰেকআপটো ইমান কষ্টদায়ক। প্ৰিয় দৰ্শক, ব্ৰেকআপ এটা পানিচমেণ্ট নহয়, ই এটা লেচন হয়। ই আপোনাক শিকায় কাক বিশ্বাস কৰিব লাগে, কাক কিমান ভাল পাব লাগে, আৰু নিজক কেনেকৈ আগত ৰাখিব লাগে। ব্ৰেকআপৰ পাছত এদিন আপুনি এই সকলোবোৰ মনত পেলাই হাঁহিব, কাৰণ আপুনি বুজি পাব এই ব্ৰেকআপটো আপোনাৰ ক্ষতি নাছিল, ই আপোনাক শক্তিশালী কৰিলে। মনত ৰাখিব, যি আপোনাৰ সি আপোনাক কেতিয়াও এৰি নাযায়, আৰু যি গ'ল সি কেতিয়াও আপোনাৰ নাছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ ভিডিঅ'ৰ সত্যবোৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, আৰু বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ। বেলেগ এটা ভিডিঅ'ত লগ পাম, বেলেগ এটা টপিকৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।